এইটো পুৰা ডাঙৰ মাছ শ'ল মাছ এটা লৈ আহিছে খুৰীয়ে আজি ভাত খাব ন ঠিক আছে হ'ব দিয়ক তেতিয়া আপোনালোকৰ মাজুলী চাবৰ কাৰণে আহিলো ইয়াত দেই আমি আহিয়ে পাইছো লখিমপুৰ পাইছো হেল্ল' গাইজ আমি আজি আহি আছো মাজুলী তো মোৰ লগত আহিছে বিৰাট চেঙাল বিৰাট আৰু লগত আহি আছে দুজন আহি আছে তো আমি মাজুলী আহি আছো মাজুলী চাম আজি হয়নে কি কোৱা ব'লা আজি আমি মাজুলী চাওঁ মাছ আছে নাই কি মাছ আছে চাওঁ এইটো বৰশী দেখিছ এইটোতে মাছ আছে নে এৰক দেখা কয় এইটো বস্তু এইটো কি মাছ কয় লুমাৰী লুমাৰী মাছ মজা তোমাৰ নামটো কি মন্দিৰ আৰু তোমাৰ স্কুলত পঢ়িছা নাই পঢ়িছা এতিয়া ঘৰত যাবা নেকি ঘৰত যাবা আৰু নধৰা কিনি আনিছা নেকি হা কিমানকে লৈছে 50 মুখখন দেখা আপোনালোক কলৈ গৈছে তো এইটো বহুত ডাঙৰ মাছ আনিছে শ'ল মাছ আনিছে এইটো ধৰি দেখা দিব নেকি অকণমান হাতে ধৰি দেখা দিয়কচোন আপুনি দেখা দিয়কচোন লাজ কৰিব নালাগে ডাঙৰটো দেখা একদম ডাঙৰ শ'ল মাছটো দেখা তো খুৰীহঁতে মাছ লৈ আছে কিনি আনিছে ন কেজি কিমানকে লৈছে এইটো আমাৰ নিজৰ মানুহৰ মানুহে দিছে এইপিনে দেখাই দিয়ক এইটো পুৰা ডাঙৰ মাছ শ'ল মাছ এটা লৈ আহিছে খুৰীয়ে আজি ভাত খাব ন ঠিক আছে হ'ব দিয়ক তেতিয়া আপোনালোকৰ মাজুলী চাবৰ কাৰণে আহিলো ইয়াত দেই আমি আহিয়ে পাইছো লখিমপুৰ পাইছো চাহি গ'লো মাজুলী ইয়াত ফেৰী উঠিম আৰু এতিয়া ফেৰীত উঠি যাম আৰু কোন যাব ভদ্ৰ যাব দলৈ যাব মোৰ লগত আৰু বীৰেণ ক'ত গ'লা বীৰেণ দা যাব তো আহি আছে মা এই কি আনলোড কৰি ইপিনে পৰা আনিছে নেকি এইটো ভদ্ৰ ইফালৰ পৰা আনিছে না কয় এটা এইটো কি হয় খলি হয় তো বস্তাই খলি এইটো পুৰা চব খলি হয় নেকি ক'ত যাব এইটো ডাললৈ যাব ন তো এইটো দাদাহঁতে খলি হৈ আনিছে এইটো ক'ৰপৰা আহিছে ক'ৰপৰা মাজুলীৰ পৰা ন মাজুলী বালি চাপৰি এইটো কিমান মান আনিছে গোটেই 30 কুইণ্টেল খলি হয়তো কিহত ইউজ কৰেতো জানে আপোনালোকে 30 কুইণ্টেল খলি হৈ আনিছে এওঁলোকে এনেকুৱা এই বহুত কষ্টৰে কাম কৰি আছে এটা বস্তা কিমান মান ধৰে 40 কেজি অকলে দাঙি লৈ গৈছে আজিকালিতো প্ৰায় কমেই এনেকুৱা দাঙিব পৰা তো গাড়ীত লোড কৰি আছে তো আমি এইখনতে যাম আৰু মাজুলী এখন ফেৰী হয় এখন আমি ইয়াতে যাম আৰু মাজুলী এইটো কি ষ্টেৰিং নেকি এডাল এইটো মানে কাটি কুটা কৰে মানে আৰু এইকেইডাল এইটো কেলে লগাই থৈছে এইটো কোনে লগাই থৈছে পলিথিনকেইটা দুইডাল গিয়াৰ নেকি ফ্ৰণ্ট গিয়াৰ বেক গিয়াৰ কি মজাকৈ বনাই লৈছে ফেৰী এইটোতো আগতে নাছিলে বৰ্তমান এতিয়া গিয়াৰ চিষ্টেম কৰি ল'লে চব এনেকুৱা ষ্টেৰিং দেখিছে কেতিয়াবা লাইফত এনেকুৱা এডাল মাইণ্ড ষ্টেৰিং হয় এডালৰ পৰা ষ্টেৰিং কৰে তলত পাংখা চাংখা আছে চাগে হয়নে তো এখন যাব আমি মাজুলী যাম এইখনতে এইখন হ'ল সোৱণশিৰি ধুনীয়াকৈ পাৰ হ'ম আৰু নে কি কোৱা বীৰেণ এখন আহি আছে এইফালৰ পৰা সেইখন আহি পালে এখন যাব আৰু তো হেল্ল' গাইজ এইটো মই এতিয়া ফেৰীৰ ভিতৰত সোমাই গৈছোঁ ইয়াতে যাম আমি মাজুলী ৰাস আহি আছে ৰাসবোৰ কেনেকৈ এতিয়া চলাই আছে আমি চাবৰ কাৰণে যাম মজা এখন পুৰা ধুনীয়া ফেৰী হয় এইটো লাইফ জেকেট দি থৈছে এইটো পিন্ধি পেলাই যাব পাৰি আমি পিন্ধি মেলি ল'ম আৰু এখন ফেৰী হয় তো গাইজ চাই লওক পুৰা চবফালে দি থোৱা আছে চবৰে পুৰা সুৰক্ষাভাৱে আছে এখন ফেৰী হয় তো বেছি ডাঙৰ নহয় তো আমি যাম আৰু ফেৰীত যাম তো ইয়াৰ পৰা মিনিমাম আমাৰ কিমান আপোনাৰ 20 মিনিটমান লাগিব 20 মিনিট আধা ঘণ্টা এনেকুৱা লাগিব
তো এইবিলাক চব দিয়া আছে, এইটো দিয়া আছে, দেখিছে এইবিলাক দিয়া আছে। তো মানে সুৰক্ষাৰ কাৰণে দিয়া আছে, ভাল আছে। তো ধুনাগুৰিটো এইটো আপোনাৰ মাজুলী যাব, ধুনাগুৰি হৈ। এইখন ফেৰী আহি আছে, এখন মাজুলীৰ পৰা আহি আছে, এখন পালে এখন যাব আৰু। কিমান মানুহ আহিছে বলক চাওঁচোন ফেৰীখনত। পূৰা গাড়ী চাড়ী লৈ আহিছে ফেৰীত। এখন পাছতে এইখন যাব, আমাৰখন যাব আৰু। এইখন ক'ৰ ৰখাব দে, এইখন বিয়া গাড়ী দেখোন। তো এখন বিয়া গাড়ী আহিছে এইফালে ভাই। মানুহ বহুত কম আহিছে দেখোন, মানুহ বহুত কম আহিছে দেখোন। তো এই দুইখন ফেৰী লগ লাগি গ'ল ইয়াত। দুইখন লগ লাগি গ'ল দেখোন। এখন ফেৰী, এখন ফেৰী লগ লাগি গ'ল। এইখনৰ বস্তুবিলাক আনলোড কৰিব আৰু আনলোড কৰাৰ পিছতে এইখন যাব। তো এইটো ইঞ্জিন হয়, হেৰি ইঞ্জিন, এইটো ট্ৰাকৰ ইঞ্জিন লগাই থৈছে ইয়াত, ট্ৰাকৰ ইঞ্জিন। তো গাড়ী চাড়ীবিলাক এনেকৈ উঠা নমা কৰিব লাগে। বহি লৈছে দেখোন, পাৰিব নাই? जो लगा के मजा चला गया। তো গাইছ এইটো মাজুলী হয়, আমি মাজুলী কনেক বহুত ধুনীয়া ধুনীয়া বুলি কয়, ছোৱালীকেইজনী বহুত ধুনীয়া হয়। আমাৰ ভদ্ৰ ঠেঙালে কৈছে হাঁচিটো ফচি, মানে হাঁহিলে ফচি যাব নেকি? ভদ্ৰ কি কোৱা হাঁচিটো ফাঁচি না ভণ্টি গৈ থাকো দেই। তো ভণ্টিহঁতে অকণমান হাঁহিছে আৰু ভাল লাগিলে। এইটো হালধি খুন্দিছে খুৰীয়ে, হালধি। এইটো কি বুলি কয়? এইটো নহয়, এই কাঠৰ এই টুকুৰাটোক কি বুলি কয়? খুবলি। আৰু এইটো মাৰিটো হা ফুলৰ মাৰি বুলি কয়। এইটো ফুলৰ মাৰি দি খুবলৈ দিয়ে। এইটো খুৰীয়ে আমাক খুন্দি আছে পূৰা। আহোঁতে আমাৰ খুৰাক লগ পালোঁ। খুৰা আপোনাৰ নামটো কৈ দিয়ক, আপোনাৰ নামটো কৈ দিয়ক। মুজৰ দলে ভালকৈ কওক, মই বুজি পোৱা নাই। কওক নামটো ভালকৈ কওকচোন। ময়ূৰৰ দলে। কি কৰে আপুনি? এনে ঘৰতে আছে ন? ঘৰতে আছে, খুৰাহঁত আছে। এইটো আমি চাংঘৰত আহি গ'লোঁ আৰু। আপোনাৰ নামটো কৈ দিয়ক ককা, কৈ দিয়ক আপোনাৰ নামটো। আপোনাৰ নামটো কওক, নামটো কওক, আপোনাৰ নামটো কওক। জগন্নাথ হয় জানো? এই খুৰাহঁতৰ লগত কথা পাতিলোঁ আমি। এইখনে মাজুলী হয়। এইটো মাছ পাতি আছে ভণ্টিয়ে। ভণ্টি মাছ লাগিছেনে? ভণ্টিহঁতে জাল পাতিছে চাইলত। তো এনেকৈ আৰু কি ভণ্টি এইটো মাৰি খাবা নেকি আজি কুকুৰাটো? কুকুৰা লাগিছে। ভণ্টি এইফালে ক'ত ওলামগৈ? এই ৰাস্তাটো ক'ত যায়? চিধা ক'ত পামগৈ সেইটো সুধিছোঁ। এইটো ভণ্টিক সুধি লৈছোঁ ভালকৈ। চিনেমা ঘাট পাম না? অঁ ঠিক আছে, ভণ্টিক সুধিলোঁ ব'লা। বৰ্তমান আমি এতিয়া মাজুলীৰ ওচৰত পাইছোঁহি। দলং হয়, মাজুলীৰ দলং হয়। ইয়াতে আছোঁ আৰু ইয়াতে বহুত মানুহ আহে এনেকৈ। তো আমি সুধি ল'ম চবকে ক'ত যায় তো আমি সুধি ল'ম চবকে ভালকৈ। অভিয়ান কি কোৱা? খুৰীহঁতে মাছ ধৰি আছে পূৰা। মাছ পাইছেনে? পাইছে ন? সেইটো মেটেকাটো টানি টানি পূৰা মাছ ধৰি আছে। এনেকৈ ধৰে নে মাছ? অঁ এনেকৈ ধৰে। মাজুলীৰ কথা কি জানিম?